এয়া কাহিনী সময়ৰ সোঁতত এৰি থৈ অহা জুনৰ দেশৰ তৰাৰ। কেইবা বছৰৰ পিছত জুনৰ ফোন তৰালৈ। হেল্ল', তুমি মোৰে তৰা হয়নে? কোন তৰা? মইতো কোনো তৰাক চিনি নাপাওঁ। অহ, হয় দিয়া, পাহৰিছিলোৱে। আজিতো জুনৰ তৰাজনী অচিনা দেশৰ কাৰোবাৰ প্ৰাক্তন প্ৰেমিকা। সেয়া এতিয়া অতীত। মোৰ খবৰ নোলোৱাই বাৰু। তৰাৰ অবিহনে জোন কেনেকৈ জীয়াই আছে। তুমিতো মোৰ জোন নোহোৱা। মৰমবোৰেইচোন মৰম হৈ নাথাকিল। আজিও মোক বেয়া পাই আছা। তোমাক মই বেয়া নহয়, ঘিণ কৰোঁ জোন, ঘিণ কৰোঁ। মনত পৰেনে সেই অভিশপ্ত দিনৰ কথা, যি হাতেৰে তুমি মোক আনৰ হাতত গতাই দিছিলা মোৰ সন্মতি অবিহনে। সেই তাহানিৰ তৰাৰ মৰম বিশ্বাসৰ আছিল, কিন্তু সেই জোনৰ মৰম সন্দেহৰ আছিল। আৰু একো নক'বা তৰা, মই আৰু শুনিব নোৱাৰো প্লিজ। মনত ৰাখিব নোখোজো সেই অভিশপ্ত দিনটোৰ কথা। এই জোনক তৰাৰ কৰি চিৰদিনলৈ ৰাখিব নোৱাৰিলো। তুমি যোৱা দিনৰ পৰাই মোৰ বুকু উদং হ'ল। জোনৰ তৰালিয়ে নাহে এতিয়া। পাহৰিব খুজিও পাহৰিব নোৱাৰো। মোৰ জীৱনলৈও অমানিশা তুমিয়েই নমাই আনিছিলা জোন। মৰম মানে নহয় সোণৰে কাৰে ঘৰো, ধুমুহা আহিলে নাথাকে সিও যেৰো। জোনাকো নামিব তৰাই খেলিব, তুমি শুনাহিলে সকলো আহিব। মোৰেনো জীৱনলৈ আহিবা জানো উৰুঙা পদালৈ মোৰ